Hello students, welcome to Deepshikha Learning. আজিৰ এই ভিডিঅ'টো মই HSLC ৰিজাল্ট 2023 এই বিষয়টোৰ ওপৰত লৈ আহিছোঁ। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাবা আৰু যিসকলে আজি ফাৰ্ষ্ট টাইমৰ বাবে মোৰ ভিডিঅ' চাইছা তেওঁলোকে কাইণ্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে মই আগলৈও তোমালোকৰ বাবে এডুকেশ্যনেল ভিডিঅ'বোৰ লৈ আহি থাকিব পাৰোঁ। এই ভিডিঅ'টো বনাবলৈ মোৰ ওচৰত বহুত বেছি ৰিকুৱেষ্ট আহি আছিল বাবে সো আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। এইবাৰ HSLC 2023 4 লাখতকৈও বেছি ষ্টুডেণ্ট এপিয়াৰ কৰিছিলে। এই ষ্টুডেণ্টছখিনিৰ মনত এতিয়া বহুত ধৰণৰ চিন্তা চলি আছে। তেওঁলোকে ষ্ট্ৰীম চিলেক্ট কৰিব লাগিব, আৰ্টছ ল'বনে, ছায়েন্স ল'বনে, কমাৰ্চ ল'ব। এইটো লাইফৰ এটা টাৰ্ণিং পইণ্টে হয়, বহুত ডিফিকাল্ট চিটুৱেশ্যন হয়। এই সময়ত যদি ৰিজাল্টটো সোনকালে পাই যোৱা যায় তেতিয়াহ'লে বহুতখিনি ৰিলিফ পোৱা যায়। বিশেষ সূত্ৰৰ পৰা গম পোৱা গৈছে যে এইবাৰ আমাৰ HSLC ৰিজাল্টটো মে'ৰ মাহৰ লাষ্টৰ ফালে দি দিয়াৰ সম্ভাৱনা খুব বেছি আছে। যোৱা বছৰৰ 2022 ৰিজাল্ট আমাৰ জুনৰ 7 তাৰিখে দিছিলে, কিন্তু এইবাৰ তাতকৈ আগত দি দিয়াৰ সম্ভাৱনা খুব বেছি আছে। ৰিজাল্টটো তোমালোকে মে' মাহৰ লাষ্টত পাই যাব লাগে, এইটো 99% কনফাৰ্ম হয়। আৰু যদি কিবা কাৰণত ডিলে হয় তেনেহ'লে তোমালোকে জুনৰ 3 বা 4 তাৰিখৰ ভিতৰত পাই যাব লাগে ৰিজাল্ট। আৰু এই ৰিজাল্টসমূহ তোমালোকে www.resultassam.nic.in পাই যাবা, নতুবা www.sebaonline.org পাই যাবা। আৰু ৰিজাল্ট দিয়াৰ এদিন বা দুদিন আগত তেওঁলোকে আৰু বহুতকেইটা ৱেবছাইট মুকলি কৰি দিব ৰিজাল্টবোৰ ল'বৰ কাৰণে। সো তোমালোকে আপডেটেড হৈ থাকিবা। আৰু ৰণোজ পেগু মহোদয়ে কৈছিলে যে তেওঁলোকে এইবাৰ CBSEতকৈ আগতেই ৰিজাল্ট তেওঁলোকে দি দিব। সো CBSEৰ ৰিজাল্টটোতো দিওঁতে দেৰিয়ে হয়, জুলাইয়ে পাইগৈ। তো তোমালোকে মে' বা জুনৰ ভিতৰত পাই যাব লাগে ৰিজাল্টখিনি। এইখিনিয়ে আছিল HSLC ৰিজাল্ট 2023 সন্দৰ্ভে দিবলগীয়া মোৰ ইনফৰমেশ্যন। বাকী সকলো শিক্ষাৰ্থীলৈকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিল। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগ পাম তোমালোকক আন এটি ভিডিঅ'ৰ মাজেৰে। টিল দেন সকলোৱে নিজৰ কেয়াৰ ল'বা আৰু সুস্থ থাকিবা।